নমস্কাৰ। কবিতাৰ শিৰোনাম জোনৰ মিচিকি হাঁহিত তোমাক দেখা পালোঁ। কবি দীপা শইকীয়া। পাঠ কৰিছোঁ জোনালী ডেকাই। জোনাক নিশা সোণাৰুজোপাৰ তলত থিয় হৈ সেউজীয়া পাতৰ মাজেৰে পূৰ্ণিমাৰ জোনটোলৈ চালোঁ। দেখা পালোঁ জোনটোৰ কাষত এটি অচিনাকি ছায়া। কিয় বাৰু বাৰে বাৰে মোক তেওঁৰ কাষলৈ মাতিছে? তেওঁ হয়তো বৰ অকলশৰীয়া, সেয়েহে আমন জিমনকৈ নিজম ৰাতি ৰৈ আছে জোনটোৰ কাষত। মোলৈ চাই চকু টিপিয়াই মাতিছে। মই বাৰু তেওঁৰ প্ৰেমত পৰিছোঁ নেকি? ভাল পোৱাবোৰ চকুত নে কপালত থাকে? এসময়ত আছিল ভাগ্যৰ লিখন। পূৰ্ণিমাৰ জোনটোৰ সন্মুখত সোণাৰুজোপাৰ তলত মিলনৰ পুষ্পবৃষ্টি। নিজম ৰাতি সোণাৰুজোপাই জকজকাই ফুলি আছে। কিয় বাৰু আজি সোণাৰুজোপাৰ ফাকেৰে জোনটো চাওঁ বুলিও চাব পৰা নাই? ধন্যবাদ।